টি আৰু এফ গোষ্ঠীৰ মৌলসমূহ। তোমালোকৰ বহীসমূহ উলিয়াই ল'বা আৰু তাত ধুনীয়াকৈ নোট ডাউন কৰি যাবা। মই যিখিনি ইয়াত তোমালোকক দিছোঁ প্ৰায়বোৰ কুৱেশ্যন ইয়াৰ পৰা অহা দেখা গৈছে। লগতে যিসকলে ভিডিঅ'বোৰ চাবলৈ আৰম্ভ কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগলৈ দিয়া ভিডিঅ'সমূহ পাওঁ। ঠিক আছে, প্ৰথমতে আমি চাব লাগিব দ্বিগোষ্ঠী মৌলসমূহৰ বিষয়ে। দ্বিগোষ্ঠী মৌলসমূহৰ বিষয়ে চাবলৈ যাওঁতে আমি চাম যে পৰ্যাপ্ত তালিকাৰ 3ৰ পৰা বৰ্গ 12লৈ এই মৌলসমূহক দ্বিগোষ্ঠী মৌল বুলি কোৱা হয়। পৰ্যাপ্ত তালিকাৰ দ্বিগোষ্ঠী মৌলবোৰ এছ আৰু পি গোষ্ঠীৰ মাজত আছে। সিহঁতৰ ইলেক্ট্ৰনৰ বিন্যাস হৈছে n-1 d টু দি পাৱাৰ n1 to 10 ns1-2। ইয়াতে ডিত কেইটা সোমায় 1ৰ পৰা 10টা ইলেক্ট্ৰন সোমায় আৰু এছত কেইটা সোমায় 2টা ইলেক্ট্ৰন সোমায় সৰ্বাধিক। ঠিক আছে, ইলেক্ট্ৰনৰ বিন্যাসটো মন কৰিবা। ইলেক্ট্ৰনৰ বিন্যাসটোৱে ইয়াৰ পৰা বহুখিনি কুৱেশ্যন তোমালোকে ছল্ভ কৰিব পাৰিবা। ঠিক আছে, ইয়াতে n-1 হৈছে অন্তৰ্গতি ডি অৰ্বিটেলসমূহ বুজায় আৰু এনে বহিৰতম এছ অৰ্বিটেল বুজায়। ঠিক আছে, এই কথাখিনি আমি যেতিয়া আমি মৌলবিলাকৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিম তেতিয়া আমাৰ কথাবোৰ ক্লিয়াৰ হৈ যাব। ঠিক আছে, এতিয়া ইমানলৈকে নোট ডাউন কৰা। নেক্সট আছে এই দ্বিগোষ্ঠী মৌলবোৰক সংক্ৰমণশীল মৌল বুলি কোৱা হয়। দ্বিগোষ্ঠী মৌলবিলাকক কি বুলি কোৱা হয়? সংক্ৰমণশীল মৌল বুলি কোৱা হয়। এইখিনি বিষয়ে আমি পঢ়িম। ঠিক আছে, কেৱল জিংক, কেডমিয়াম আৰু মাৰ্কাৰী এই সংক্ৰমণশীল মৌল বুলি ধৰা নহয়। দ্বিগোষ্ঠী মৌলবিলাকৰ ভিতৰত জিংক, কেডমিয়াম আৰু মাৰ্কাৰী সংক্ৰমণশীল মৌল বুলি ধৰা নহয়। কিয় ধৰা নহয় আমি লাহে লাহে আলোচনা কৰি যাম। ঠিক আছে, এতিয়া চোৱা দ্বিগোষ্ঠী মৌলসমূহ 3টা পৰ্যায়ত ভাগ কৰা হৈছে, 3টা শ্ৰেণীত ভাগ কৰা হৈছে। এইকেইটা হৈছে প্ৰথম সংক্ৰমণশীল মৌল, দ্বিতীয় সংক্ৰমণশীল মৌল আৰু তৃতীয় সংক্ৰমণশীল মৌল। প্ৰথম সংক্ৰমণশীল মৌল বুলি কিয় কোৱা হয় চোৱা, ইয়াতে তোমালোকে যেতিয়া ইলেক্ট্ৰনৰ বিন্যাস লিখিবা তেতিয়া ইলেক্ট্ৰনৰ বিন্যাসৰ শেষৰ ইলেক্ট্ৰনটো ক'ত সোমায়? 3Dত সোমায়গৈ। 3Dতে শেষ হয়। সেইকাৰণে ইয়াক প্ৰথম শ্ৰেণীৰ সংক্ৰমণশীল মৌল বুলি কোৱা হয়। আৰু দ্বিতীয় শ্ৰেণীৰ সংক্ৰমণশীল মৌল মানে কি? ইলেক্ট্ৰন বিন্যাস লিখোঁতে শেষৰ ইলেক্ট্ৰনটো গৈ 4Dত শেষ হয়গৈ। ইলেক্ট্ৰনৰ বিন্যাসটো লিখিব জানাই কেনেকৈ লিখে? 1s স্কোৱাৰ, 2s স্কোৱাৰ, 2sp6, 3s স্কোৱাৰ, 3sp6, 4s, 3d এনেকৈ যে লিখে। ঠিক আছে, তেতিয়া আমি লিখি যাওঁতে দ্বিতীয় শ্ৰেণীৰ সংক্ৰমণশীল মৌলবিলাকত 4Dত ইলেক্ট্ৰনটো শেষ হয়গৈ। আৰু তৃতীয় শ্ৰেণীত কি হয়? ই 5Dত গৈ ইলেক্ট্ৰনটো শেষ হয়গৈ। ঠিক আছেনে? এইকেইটা কথা মনত ৰাখিবা যে পৰ্যাপ্ত তালিকাৰ কোনখিনি মৌলক সংক্ৰমণশীল মৌল বুলি কোৱা হয় আৰু সংক্ৰমণশীল মৌলবিলাকৰ ইলেক্ট্ৰনৰ বিন্যাস আৰু সংক্ৰমণশীল মৌলবিলাকক 3টা শ্ৰেণীত ভাগ কৰা হৈছে, 3D, 4D, 5D। ঠিক আছে, এতিয়া চোৱা 3D শ্ৰেণীবিলাকৰ ভিতৰত আছে স্কেণ্ডিয়াম টু জিংক। স্কেণ্ডিয়াম টু জিংক 21ৰ পৰা 30লৈকে যিখিনি মৌল আছে পেৰিয়ডিক টেবুলত পৰ্যাপ্ত তালিকাত, সেই মৌলখিনি কি বুলি কোৱা হয়? প্ৰথম শ্ৰেণীৰ সংক্ৰমণশীল মৌল বুলি কোৱা হয়। এতিয়া চোৱা আমি যদি ইলেক্ট্ৰনৰ বিন্যাস লিখোঁ, ছাপ'জ আমি স্কেণ্ডিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস যদি লিখোঁ, স্কেণ্ডিয়ামৰ এটমিক নাম্বাৰ হ'ল 21, নহয়নে? ইয়াক আমি ইলেক্ট্ৰনৰ বিন্যাসত লিখিলে চোৱা 1s2, 2s2, 2sp6, 3s2, 3sp6, 4s2 আৰু 3d1। কি কৈছিলোঁ? প্ৰথম শ্ৰেণীৰ সংক্ৰমণশীল মৌলবিলাক ডি ইলেক্ট্ৰন 3Dত শেষ হয়নে? 3Dত শেষ হৈছেনে? 3Dত এটা ইলেক্ট্ৰন সোমাইছে। ঠিক আছে, এইটো ইলেক্ট্ৰনৰ বিন্যাসটো তোমালোকে যিসকলে ফাৰ্ষ্ট ইয়েৰত অলপ ভালকৈ পঢ়ি হোৱা নাছিলে এই চিৰিজটো লিখি ল'বা। ঠিক আছে, তাৰপৰা তেনেকৈ আমি যদি চাওঁ টাইটেনিয়ামৰ ক্ষেত্ৰত তেনেকৈ তোমাৰ এইখিনি গোটেই লিখি পেলাই আমাক লাষ্ট ইলেক্ট্ৰনটো 3Dত শেষ হৈছেগৈ। তেনেকৈ ভেনাডিয়ামৰ ক্ষেত্ৰতো 3Dতে শেষ হৈছে। তেনেকৈ যদি চাওঁ Mn মেংগানিজৰ ক্ষেত্ৰত 3Dতে শেষ হৈছেগৈ, আইৰণৰ ক্ষেত্ৰত 3Dতে হৈছেগৈ, কোবাল্টৰ ক্ষেত্ৰত 3Dতে হৈছেগৈ। ঠিক আছেনে? কি কৈছিলোঁ? প্ৰথম শ্ৰেণীৰ মৌলবিলাক আমি প্ৰথম শ্ৰেণীবিলাকৰ পৰা বেছি কুৱেশ্যন আহে। তোমালোকে যদি কুৱেশ্যন পেপাৰবিলাক মন কৰা তাতে তোমালোকে স্কেণ্ডিয়াম টু জিংক ইয়াৰ ভিতৰতে বহুখিনি কুৱেশ্যন অহা দেখা গৈছে। গতিকে এই ইলেক্ট্ৰনৰ বিন্যাসটো তোমালোকে মন কৰা, ইলেক্ট্ৰনৰ বিন্যাসটো লিখিবলৈ শিকা। ডিত কেইটা সোমাইছে এটা দুটা তেনেকৈ এই গোটেই কথাখিনি মনত ৰাখা, প্ৰেক্টিছ কৰা, ইয়াৰ পৰা বহুকেইটা কুৱেশ্যন তোমালোকে ছল্ভ কৰিব পাৰিবা। তেনেকৈ আমি যদি নিকেলৰ ক্ষেত্ৰত চাওঁ, নিকেলতো 3Dত শেষ হৈছেগৈ। তেনেকৈ কপাৰৰ ক্ষেত্ৰতো চাওঁ 3Dতে শেষ হ'ব। তেনেকৈ জিংকৰ ক্ষেত্ৰতো চোৱা 3Dতে শেষ হৈছেগৈ ইলেক্ট্ৰন। সেইকাৰণে প্ৰথম শ্ৰেণীৰ সংক্ৰমণশীল মৌলবিলাকক কোৱা হৈছে প্ৰতিটো ইলেক্ট্ৰন ক'ত শেষ হৈছেগৈ? 3Dত শেষ হৈছেগৈ। ঠিক আছে, এতিয়া দ্বিগোষ্ঠী মৌলবিলাকৰ ভৌতিক ধৰ্ম। কি কি আমি ভৌতিক ধৰ্ম এইকেইটাও তোমালোকে পঢ়িবলৈ বহুত ইম্পৰ্টেণ্ট হয়। এইকেইটাৰ পৰা কুৱেশ্যন আহে। ভৌতিক ধৰ্মসমূহ হৈছে দ্বিগোষ্ঠী মৌলবিলাকে কি কৰে? ৰঙিল যৌগ গঠন কৰে। কিয় ৰঙিল যৌগ গঠন কৰে মই পৰৱৰ্তী যিবিলাক ভিডিঅ' বনাম তাত ক'ম। প্ৰথমতে তোমালোকে মনত ৰাখা এইকেইটা হৈছে ভৌতিক ধৰ্ম।
দ্বিতীয়তে হৈছে পৰৱৰ্তী যোজ্যতা দেখুৱায় ভেৰিয়েবল অক্সিডেশ্যন ষ্টেট কিয় দেখুৱায় এইখিনি কথা আমি ডিছকাছ কৰিম ইহঁত হৈছে অনুচুম্বকীয় পেৰামেগনেটিক ঠিক আছে দ্বিগোষ্ঠী মৌলবিলাকো ভৌতিক ধৰ্ম ইহঁতে ৰঙিল যৌগ গঠন আয়ন গঠন কৰিব পাৰে ইহঁতে পৰৱৰ্তী যোজ্যতা দেখুৱায় ইহঁতে অনুচুম্বকীয় এই কথাখিনি আমি বহলকৈ আলোচনা কৰিম যদি তোমালোকে ভিডিঅ'টো সহায় সহযোগিতা দিয়া তেতিয়াহ'লে আমি বহলকৈ আলোচনা কৰিম দ্বিতীয়তে চোন এটা কুৱেশ্যন লৈ আহিছোঁ আগত অহা কুৱেশ্যন অথনি যে কৈছিলোঁ জিংক কেণ্ডিয়াম আৰু মাৰ্কাৰী কিয় সংক্ৰমণশীল মৌল বুলি ধৰা নহয় বা বিবেচনা কৰা নহয় কি কৈছে জিংক কেণ্ডিয়াম আৰু মাৰ্কাৰী কি হয় সম্পূৰ্ণৰূপে ডি অৰবিটেল পূৰ্ণ হৈ থাকে আৰু ইহঁতে ৰঙিল যৌগ বা অনুচুম্বকীয় ধৰ্ম নেদেখুৱায় তোমালোকে যদি ইলেক্ট্ৰনৰ বিন্যাসটো চোৱা জিংকৰ ক্ষেত্ৰত আমি কি চালোঁ থ্ৰীডিত কেইটা সোমায় ডিত কেইটা সোমায় ডিত অৱশ্য 10টা ইলেক্ট্ৰন সোমায় আমি শেষৰ ইলেক্ট্ৰনটো চালে আমি কি দেখিলোঁ জিংকৰ ক্ষেত্ৰত কি হৈ আছে ই সম্পূৰ্ণ হৈ আছে ইলেক্ট্ৰনৰ বিন্যাস সেইকাৰণে তেনেকৈ তোমাৰ কেণ্ডিয়াম আৰু মাৰ্কাৰীৰ ক্ষেত্ৰতে যদি আমি চামগৈ তেতিয়াহ'লে আমি দেখা পাম যে ইহঁতৰ যিটো ডি অৰবিটেল সেই ডি অৰবিটেলটো সম্পূৰ্ণৰূপে ইলেক্ট্ৰনে পূৰ্ণ হৈ থাকে সেইকাৰণে জিংক কেণ্ডিয়াম আৰু মাৰ্কাৰীক সংক্ৰমণশীল মৌল বুলি ধৰা নহয় ঠিক আছে এই কথাটো তোমালোকে মনত ৰাখিবা কুৱেশ্যন আহিছে বহুতবাৰ তাৰপিছতে দ্বিগোষ্ঠী মৌলসমূহ গলনাংক উতলাংক দ্বিগোষ্ঠী মৌলসমূহ বৰ কঠিন আৰু ইহঁতৰ গলনাংক উতলাংক অতি বেছি হয় দ্বিগোষ্ঠী মৌলবিলাক বৰ কঠিন হয় আৰু ইহঁতৰ গলনাংক উতলাংক অতি বেছি হয় আৰু ক্ৰমিয়ামৰ গলনাংক আটাইতকৈ বেছি হয় থ্ৰী শ্ৰেণী জিংক কেণ্ডিয়াম আৰু মাৰ্কাৰী গলনাংক আটাইতকৈ কম হয় জিংক কেণ্ডিয়াম আৰু মাৰ্কাৰী গলনাংক আটাইতকৈ কম হয় এই কথাটো মনত ৰাখিবা চিআৰ গলনাংক আটাইতকৈ বেছি হয় এই কথাটো মনত ৰাখিবা ঠিক আছে বাকীখিনি আমি পৰৱৰ্তী ক্লাছত লৈ আহিম আজিলৈ